আজি বহুত দিনৰ মূৰত লং ব্লগ এটা লৈ আহিছোঁ আপোনালোকৰ আগত। আপোনালোকে গোটেই দিনটো চাব আৰু ভাল লাগিব। এতিয়া ওলাই আহিছোঁ কলেজলৈ বুলি। কলেজত কাম কেইটামান আছে। তাৰপিছত এয়া মোৰ চাওক, এয়া মোৰ জেঠাই ছোৱালী দুজনী। আমি কেইজনী অকণমান ওলাই যাম, অলপ ফুৰিম। কিন্তু গৰমটো চাই পেলাই আজি দিনটো বহুত মানে কি ক'ম আৰু, গৰমটো চাই পেলাই আজি মানে ওলাই আহিবলৈ মনেই যোৱা নাছিলে। কিন্তু যিহেতু ইমান দূৰ কলেজলৈ যাবই লাগিব, সেইকাৰণে বোলো একেলগে ওলাই আহোঁ। আহি পেলাই কামখিনিও কৰা হ'ব, অলপ ঘূৰাও হ'ব। আমি এতিয়া প্ৰিণ্ট আউটৰ দোকান এখনত আহিছোঁ, বিকজ কিবা কিবি প্ৰিণ্ট আউট উলিয়াই নিব লাগে, যিটো কাম আছে কলেজত, সেইটো কাৰণে। আমি বাছৰ পৰা নামিলোঁ, দীঘলী পুখুৰী পালোহি। এতিয়া ডিপাৰ্টমেণ্ট হৈ পেলাই এডমিনিষ্ট্ৰেটিভ বিল্ডিঙলৈ যাম, গৈ পেলাই কামটো কৰিম আৰু। কামটো হৈ গ'ল, ভাবাতকৈ অলপ সোনকালেই হ'ল কামটো। কৈ পেলাই এতিয়া ভাবি আছোঁ আমি ক'ৰবাত যাওঁনে নাই। ফেঞ্চি যাম বুলি কৈ আছিল, কিন্তু এতিয়া গৰমটো চাই ফেঞ্চি যোৱা প্লেনটো আমাৰ ড্ৰপেই হ'ব চাগে। চাওঁ আৰু এতিয়া আমি কেণ্টিন গৈ আছোঁ, আইচক্ৰীম এটা খাওঁ। কলেজৰ পৰা ওলালোঁ, আমি ফেঞ্চি যোৱা প্লেনটো আকৌ মানে কি কৰোঁ আৰু, মানে ড্ৰপ নকৰি পেলাই এতিয়া যাব লৈছোঁ। কিবা দুটামান কিনিব আছিলে চৰ্চাবাৰ। গৰম নেওচি মানে এতিয়া ওলাই আহিছোঁ আৰু। জেনিফাৰে চেনিকাই আমি এনেকৈ তিনিজনী এখনত উঠোঁ। আজিও আমি উঠিছোঁ একেলগে আৰু গৈ আছোঁ ফেঞ্চিলৈ। নিচেহে বুলিছোঁ আৰু দেই। এয়া আমি ফেঞ্চি পালোহি। আমি আহিছোঁ এতিয়া মছজিদ গলিৰে সোমাই পেলাই। ইয়াত এতিয়া চৰ্চাই বুলি কিবা এটা কিনে। এতিয়া চাওঁ তাই কি কিনে, আপোনালোকক সেইখিনি দেখাই আছোঁ। কি কিনিবি? বহুত ডাঙৰ বস্তু এটা। বহুত ডাঙৰ। চবৰে বেলেগ বেলেগ। এয়া চৰ্চাই কিনিব আহিছে ছানগ্লাছ। তাইক লাগে এযোৰ ছানগ্লাছ। বহুত ডাঙৰ বস্তু বুলি যে কৈ আছিলে, এইকাৰণেই কৈ আছিলে। আমাৰ ইগৰাকী ব্লগাৰ সিফালে চাব পাৰে। মই মাতটো কেপচাৰ কৰি ইফালে চা। গাইজ, আমি পূৰা চশমা পিন্ধি চাই আছোঁ। মোৰ বাৰু লোৱা ধান্দা নাই, কিন্তু পিন্ধি ভাল লাগিছে। আৰু এতিয়া থট এটা আহিছে যে লৈ লওঁ নেকি। কিন্তু এইবোৰ পিন্ধা মানুহে এইবোৰ চশমা এনেকৈ লৈ একো লাভ নাথাকে। আৰু আমাৰ মেডামৰ পচন্দে হোৱা নাই এতিয়ালৈকে। গৰমৰ দিনৰ কাৰণে এখন ফেন, আৰু ইমান কিউট চা ফেনখন, ঢেৰ আছে ইয়াত। এইটো বেগ হাউচ মাৰ্কেট হয়। ইয়াত বেগ, চেণ্ডেল আপোনালোকক যি লাগে ইয়াত চব পাব। আপোনালোকক যদি চেণ্ডেল লাগে, হিল লাগে, জোতা লাগে, বেগ লাগে, ফেঞ্চি বজাৰত দিছ ইজ দ্য প্লেচ। আপোনালোক আহিব পাৰে, বিকজ ইয়াত মানে একদম মেলা লাগি আছে আৰু। This is our purchase. 3খন ফেন লৈছোঁ আমি। গাইজ, আমি বাছত উঠিলোঁ।
এতিয়া আমি গৈ আছোঁ জেগাটোলৈ, গৈ পেলাই দেখাম। আমি এইখিনিত এতিয়া নামিলোঁ হাইকোৰ্টৰ ওচৰত আৰু গৈ আছোঁ। And guys, we have reached our destination. Cross core. Yum Korean bucket because amur logot ase dujoni Korean fan, BTS fan. So yale ahisu ami. Ya sorsabai menu sai ase. কি খাম এতিয়া? বুলগোবি হ'ব পাৰে, বুলগোবি হৈছে ফুলগোবি থাকে। এই ইয়াম ক্লাছিক হটডগ এয়া হ'ল আমাৰ ডিফাৰেণ্ট ফ্লেভাৰ্ড বোবা টি, ট্ৰাই কৰি চাইছোঁ আজি। গাইজ আমাৰ মেইন কোৰ্চ আহি গৈছে, কোৰিয়ান ফুড ট্ৰাই কৰিছোঁ, বাট টু বি অনেষ্ট এইকেইটা যে খাইছিলোঁ বহুত বেয়া লাগিল খাই। এইখিনি আমি হোপ কৰিছোঁ যে খাবলৈ যাতে ভাল হওক। ৰাইচ ভাতটোতো আৰু ঠিকেই লাগিব দিয়কচোন খাবলৈ। ভাত এতিয়া তেওঁ খাম। You're better than this thing. খাবই খাই শেষ কৰিব নোৱাৰিলোঁ কাৰণে ধুনীয়াকৈ আমি এতিয়া পেকিং লৈছোঁ, পেকিং কৰি পেলাই তাত খামগৈ আৰু ঘৰত দেৰিকৈ। আমি খাই বৈ ওলাই আহিলোঁ আৰু আজিলৈকে কোৰিয়ান ফুড ট্ৰাই নকৰা মানুহ হিচাপে মই আপোনালোকক কৈছোঁ, ট্ৰাই নকৰিব যদি পাৰে পৰাপক্ষত। টেষ্ট লাগিব, যেনেকৈ আমাৰ নৰ্থ ইষ্টৰ বহুত বস্তু বেলেগে ভাল নাপায় ন, খাই থকা মানুহখিনিয়ে ভাল পায়, কোৰিয়ান ফুডো চিমিলাৰ। চ' এহেঁতে ভাল পালে আৰু মই ভাল নাপালোঁ, একো নাই, নতুন বস্তু ট্ৰাই কৰিলোঁ, বাট এটাই ভাল হ'ল যে আৰু জীৱনলৈ মই আৰু ট্ৰাই নকৰোঁ, একো নহয়, মই জীৱনলৈ ট্ৰাই নকৰোঁ। আৰু আপোনালোকে যদি খাব বিচাৰে এইখনলৈ আহিব পাৰে, বাট নাহিবও পাৰে, সেইটো মানে আপোনালোকৰ কথা। সেয়াই আৰু এতিয়া বাছৰ কাৰণে গৈ আছোঁ আৰু আমাৰ ৰিটাৰ্ণিঙত জুডিঅ' সোমোৱা কথা আছিল, এতিয়া জুডিঅ' সোমাবলৈ অকণো গাত একো শক্তি নাই, না ইচ্ছা আছে। এতিয়া গৈ পেলাই গা পা ধুই ধুনীয়াকৈ শুব মন গৈছে, কাৰণ আমি সেই প্লেনটো ড্ৰপ কৰিছোঁ আৰু এতিয়া চিধা ঘৰ যাম। হেল্ল' গাইজ, এতিয়া আমি ব্লগটোৰ একে এণ্ডত আহিছোঁ। আমি জুডিঅ'ত নোসোমালোঁ আৰু মানে আহাখিনি আৰু ৰেকৰ্ড কৰিব নোৱাৰিলোঁ, কাৰণ কি ইমানেই জাম আছিলে। জাম মানে ৰাস্তাত নাছিল, ৰাস্তা খালী আছিল, বাছখনৰ ভিতৰত জাম আছিল আৰু আমি ইফালে সিফালে লৰিব পৰা নাছিলোঁ, সেইকাৰণে একো ৰেকৰ্ড কৰা নহ'ল। আৰু তাত ৰেকৰ্ড কৰিবলগীয়া তেনেকৈ একো নাছিল, কিন্তু এতিয়া আপোনালোকক মই দেখাম যে আমি ফেঞ্চিৰ পৰা কি কিনিলোঁ। ৰ'ব দেখাই আছোঁ, চাওক আমি ঢেৰ কাণফুলি কিনিলোঁ, ক্লাচ কিনিলোঁ, এহেঁত দুজনে দুযোৰ চাব পাৰে ছানগ্লাছ কিনিলে, আৰু আমি চাওক কিউট কিউট 3খন ফেন কিনিছোঁ। এই পিংকখন মোৰ, এইখন চৰ্চাবাৰ, এইখন নেহাবাৰ, আৰু চাব পাৰে এয়াই আছিলে আমাৰ শ্বপিং, বেলেগ একো নাই। ভাগৰে জিগৰে পাইছোঁহি, আৰু ব্লগটো যাতে আপোনালোকে শেষলৈ চাইছে সেইটো আশা কৰিছোঁ, আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো গ্ৰ' কৰাত হেল্প কৰিব। থেংক ইউ এভৰিৱান, বাই বাই।